নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিজ্ঞাপন নিউজলৈ। মই গাফাৰ হুছেইন এটি বিগ ব্ৰেকিং নিউজ দিবলৈ ওলাইছোঁ। আজি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব। হয়, ঠিকেই শুনিছে, আজি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব। অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই টুইট কৰি জনাইছে যে আজি দিনৰ 10 বজাত সেবা উইল ডিক্লেয়াৰ দ্য ৰিজাল্ট অফ HSLC এক্সাম 2023 আৰু কেইবাটাও ৱেবছাইট দি দিছে। যিবোৰ ৱেবছাইটৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে ডেছক্ৰিপশ্যনত গৈও সেই লিংক অপেন কৰি ৰিজাল্টসমূহ ল'ব পাৰিব। বহু অপেক্ষা কৰি থকাত বিভিন্ন ধৰণৰ কথাৰে আমি কেতিয়া ৰিজাল্ট দিব বুলি উৎসাহিত হৈ আছিলোঁ। এতিয়া তাৰ অন্ত পৰিল। 10 বজাৰ লগে লগে আমি ৰিজাল্টসমূহ পাব পাৰিম। আৰু এখন নটিফিকেশ্যন জাৰিও কৰিছে সেবাই। সেই নটিফিকেশ্যন মতেও আমি তাত 10টা ৱেবছাইট দিয়া আছে, সেই ৱেবছাইটত গৈও আমি ৰিজাল্ট ল'ব পাৰিম। যিসমূহ ছাত্ৰ ছাত্ৰীয়ে ৰিজাল্ট ল'ব পৰা নাই তেওঁলোকেও বা ৰিজাল্ট ল'ব বিচাৰিছে তেওঁলোকেও মেছেজ কৰি মোৰ কমেণ্ট কৰিব যে ৰোল নম্বৰসমূহ দি দিব, তেওঁলোকৰ ৰিজাল্টসমূহ মই উলিয়াই দিবলৈ চেষ্টা কৰিম। আৰু এডমিশ্যন সম্বন্ধেও তেওঁলোকে বিভিন্ন ধৰণৰ ভিডিঅ' পাই থাকিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মই সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ', স্কলাৰশ্বিপ, এডমিশ্যন, চাকৰি সম্বন্ধে মই বিজ্ঞাপন দি থাকোঁ, সেইসমূহ পাই থাকিব। ধন্যবাদ মোৰ ভিডিঅ'টি চোৱাৰ বাবে।